নমস্কাৰ শ্ৰোতা দৰ্শক মণ্ডলী ইয়াৰ আগৰ খণ্ডটোত টিচিং এট দ্য ৰাইট লেভেল চমুকে তাল সন্দৰ্ভত তাল কিয় আৰু তাল কি এক সম্যক ধাৰণা সন্নিবিষ্ট কৰি তাত এটা উপস্থাপন কৰা হৈছিল আৰু সেই ভিডিঅ'তে আপোনালোকে বাৰুকৈ আঁকোৱালি লৈছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি তাল কেনেকৈনো এই সুন্দৰ আঁচনিটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আমি শ্ৰেণী কাৰ্যত অন্তৰ্ভুক্ত কৰি সামৰি লৈ পেলাই তেখেতসকলৰ শৈক্ষিক উত্তৰণ ঘটাব পাৰিম সেই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি ভাষাৰ ক্ষেত্ৰত আহিছোঁ। ভাষাৰ ক্ষেত্ৰত যেনেকৈ প্ৰাৰম্ভিক বৰ্ণ শব্দ প্ৰথম স্তৰত ৰখা হয়, দ্বিতীয় স্তৰত দফা আৰু কাহিনী ৰখা হয়। এই দুটা স্তৰক একত্ৰিত কৰি পেলাই প্ৰথমতে এটা ডাঙৰ দলত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডাঙৰ দলত এইকাৰণে কাৰ্যসূচী ৰূপায়ণ কৰা হয় যিহেতু মাল্টি গ্ৰেড আৰু মাল্টি লেভেল চিটুৱেশ্যনত ক্লাছৰুম ট্ৰেনজেকশ্যন হয়। সেয়েহে গোটেইখিনি ল'ৰা ছোৱালীক আলোড়িত উদ্বেলিত কৰাৰ অৰ্থে পুনতে ভাষাৰ ক্ষেত্ৰত মৌখিক কথোপকথন নাইবা কাহিনী এই ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় যাতে সেই ছাত্ৰ ছাত্ৰীসকল সক্ৰিয় হয়, কথাটো বুজিবলৈ চেষ্টা কৰে, শুনিবলৈ চেষ্টা কৰে, জানিবলৈ চেষ্টা কৰে আৰু সেই বুজা জনাখিনি কিমানখিনি জানিলে কথোপকথনৰ জৰিয়তে প্ৰশ্নোত্তৰৰ জৰিয়তে উলিয়াবলৈ যত্ন কৰা হয়। এনেকুৱা অনুষ্ঠান হয়তো 10-15 মিনিট কৰা হ'ব প্ৰত্যেক দিনে গোটেই ক্লাছটোৰ সমূহীয়াভাৱে 3-4-5 গোটেইখিনি ছাত্ৰ ছাত্ৰীক সামৰি লৈ পেলাই তেতিয়া তাৰ পিছত যেতিয়া কাহিনীয়ে হওক বা অন্যান্য ঘৰুৱা পৰিচিত চিনাকি পৰিচিত কিছু তথ্য সম্বলিত কথা যদি ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰা হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকল অকণমান নিজকে তাত আত্মনিয়োজিত কৰিব। তাৰ পিছত কি হ'ব, ডাঙৰ দলত কাম কৰাৰ পিছত দলটো সৰু কিছুমান দলত ছাত্ৰ ছাত্ৰীৰ শিক্ষণ পৰ্যায় নাইবা স্তৰ অনুযায়ী ভগোৱা হ'ব। সৰু দল কিয় কৰা হ'ব, যাতে তেখেতসকলৰ যি শৈক্ষিক স্থিতি বা শৈক্ষিক প্ৰয়োজন সেই প্ৰয়োজনক আমি আনুগত্য প্ৰকাশ কৰাৰ কাৰণে বা সঁহাৰি দিয়াৰ কাৰণে শিক্ষক হিচাপে তেখেতসকলৰ সেই প্ৰয়োজনখিনি উলিয়াবলৈ বা প্ৰয়োজনখিনি পূৰাবলৈ আমি কিছু কাৰ্যসূচী কৰিম। সেই সন্দৰ্ভত বৰ্ণাৱলী চাৰ্টেই হওক নাইবা অন্যান্য কোনো ছবি কাৰ্ডেই হওক এনেকুৱা কিছু TLM প্ৰদৰ্শন কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত ৰখা হ'ব। সৰু দলবিলাকত এটা দলত কিবা এটা কাৰ্যসূচী দি পেলাই সেইফালে দফা পৰ্যায়ৰ অলপ ওপৰৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক আকৌ কিবা বেলেগ ধৰণৰ কাৰ্যসূচী দিয়া হ'ব। এইফালে লক্ষ্য কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কিছুমান কাৰ্যসূচী কৰিব যে তেখেতসকলে নিজেই কৰিব পাৰে নাইবা দল গঠনত সৰু দল গঠনত এনেকুৱাও কৰিব পাৰি দফা পৰ্যায়ৰ বা কাহিনী পৰ্যায়ৰ ওজা ছাত্ৰক এই অন্য বৰ্ণ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক দল গঠন কৰি পেলাই ওজা ছাত্ৰ হিচাপে নিয়োগ কৰি পেলাই তেখেতসকলৰ যি শৈক্ষিক পৰিক্ৰমা তাক আগুৱাই নিব পৰা যাব। কিন্তু এটা কথা লক্ষণীয়, ডাঙৰ দল সৰু দল কিন্তু ব্যক্তিগতভাৱে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতি আমি যত্ন ল'বই লাগিব আৰু তেখেতসকলৰ যি প্ৰয়োজন বা তেখেতসকলৰ যি শৈক্ষিক স্থিতি সেইটো উন্নীতকৰণ কৰাৰ কাৰণে সচেষ্ট হৈ থাকিব লাগিব। সেইকাৰণে আমি দল গঠনৰ ক্ষেত্ৰত এইখিনি কথাই ক'ব পাৰোঁ শ্ৰদ্ধাৰী শিক্ষাগুৰুসকলক নাইবা অভিভাৱক অভিভাৱিকাসকলক যে আমি পুনতে ডাঙৰ দল গঠন কৰিম, তাৰপিছত সৰু দল গঠন কৰিম আৰু ব্যক্তিগত খণ্ডত তেখেতসকলৰ কাৰ্যসূচীখিনি আগুৱাই লৈ যাম। সেয়া ভাষাৰ ক্ষেত্ৰতেই হওক বা গণিতৰ ক্ষেত্ৰতেই হওক, গণিতৰ ক্ষেত্ৰতো ডাঙৰ দল গোটেইখিনিক সামৰি লৈ পেলাই 3টা শ্ৰেণীত 3টা পৰ্যায়ত 2টা স্তৰত আৰু গণিতৰ ক্ষেত্ৰতো বাকীখিনি কাৰ্যসূচীৰ ক্ষেত্ৰতো আমি ডাঙৰ দল সৰু দল আৰু ব্যক্তিগত খণ্ডত তেখেতসকলক কাৰ্যসূচীত আত্মনিয়োজিত কৰিম। গতিকে দল গঠন সন্দৰ্ভত আমি শিক্ষাগুৰুসকলে সচেতন হ'ব লাগিব আৰু দলীয়
কাৰ্যত যাতে প্ৰতিগৰাকীয়ে সক্ৰিয় অংশগ্ৰহণ কৰে, চিটিং এৰেঞ্জমেণ্টটো যাতে চাইণ্টিফিক হয়, নাইবা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে মনোযোগ পায়, শিক্ষকৰো মনোযোগ পায়, দলত যাতে মনোযোগ পায়, তেখেতসকলৰ লিডাৰশ্বিপ বাঢ়ে, এই গোটেই কথাখিনি কিন্তু তাত সুন্দৰভাৱে প্ৰতিফলিত হ'ব লাগিব, যাতে কি হয় পৰৱৰ্তী সময়ত যেতিয়া সৰু সৰু দল বা ব্যক্তিগত খণ্ডত বাকী যি কাৰ্যসূচী কৰিম, সেই কাৰ্যসূচীখিনি ভাষাৰ ক্ষেত্ৰত 4টা ব্লক আছে, ঠিক তেনেদৰে গণিতৰ ক্ষেত্ৰত 4টা ব্লক আছে, সেই 4টা ব্লকত কাম কৰোঁতে যাতে আগৰ এই ব্লকটোৱে আমাক সহায়ক হয়, তাৰ কাৰণে সচেতন হৈ থাকিব লাগিব।